আপোনালোকে সকলোৱে জানে যে অসমত বৰ্তমান ডেমোগ্ৰাফিক চেঞ্জ হৈ আছে, অৰ্থাৎ সন্দেহজনক নাগৰিকেৰে ভৰি পৰিছে অসম। এই সন্দেহজনক নাগৰিক যি পূৰ্ববংগীয় ব্যক্তি বুলি কওঁ, এই সন্দেহজনক নাগৰিকসকলৰ প্ৰৱেশ অসমত কেতিয়াৰ পৰা ঘটিছিল আপোনালোকে জানেনে? যদি আমি ইতিহাসৰ পৃষ্ঠা ঘূৰাই চাওঁ তেতিয়াহ'লে দেখিম যে 1905 চনত যেতিয়া লৰ্ড কাৰ্জনৰ নেতৃত্বত বংগ বিভাজন হৈছিল তেতিয়াই প্ৰথমবাৰৰ বাবে অসমত প্ৰৱেশ কৰিছিলে এনে ব্যক্তিসকল। আৰু সেই 1905 চনৰ পৰাই অসমে বাৰ বাৰ এই প্ৰব্ৰজনসকলৰ বোজা কঢ়িয়াই আনিবলৈ লাগিছিল। তাৰপিছত আহোঁ 1947 চনৰ স্বাধীনতাৰ আগে আগে কথা। স্বাধীনতাৰ আগে আগে যেতিয়া গ্ৰুপিঙৰ ব্যৱস্থা আৰম্ভ হৈছিল তেতিয়া কংগ্ৰেছৰ নেতৃত্বত জৱাহৰলাল নেহৰুৰ নেতৃত্বত ছৈয়দ আব্দুল্লাহ মালিকৰ দৰে ব্যক্তিৰ নেতৃত্বত অসমক তেতিয়া পূব পাকিস্তান আৰু আজিৰ বাংলাদেশৰ লগত চামিল কৰিবলৈ এক ষড়যন্ত্ৰ ৰচনা কৰিছিল। আমাৰ এই সৌভাগ্যৰ কথা যে তেতিয়া সেই একেই কংগ্ৰেছৰ গোপীনাথ বৰদলৈৰ দৰে ব্যক্তি আছিল আৰু যাৰ বাবে আমি পূব পাকিস্তানৰ লগত চামিল হোৱাৰ পৰা বাচিছিলোঁ। এনেদৰে আৰম্ভ হ'ল কংগ্ৰেছৰ তুষ্টিকৰণৰ ৰাজনীতি। এই কংগ্ৰেছৰ নেতৃত্বতেই অসমত চলিল বাংলাদেশ ধৰো অভিযান। এতিয়া আহোঁ 80 দশকৰ কথা। 80 দশকত অসমত আৰম্ভ হ'ল অসম আন্দোলন। অসম আন্দোলন আছিলে এনে সন্দেহজনক নাগৰিকক অসমৰ পৰা খেদি পঠোৱা আন্দোলন। কিন্তু তাতো কংগ্ৰেছে নিজৰ কুটবুদ্ধি লগাই সেই সময়ত এই আন্দোলনত নেতৃত্ব দিয়া ব্যক্তিসকলক 1971 চনৰ ডেডলাইন মানিবলৈ বাধ্য কৰালে, যাৰ ফলত অসমে আজিও বৃহৎ সংখ্যক বাংলাদেশীৰ বোজা ল'বলৈ বাধ্য হ'ল। তাৰপাছত কংগ্ৰেছে আনিলে ডি ভোটাৰ, আৰু ডি ভোটাৰ দৰে এনেকুৱা বহুত কিছুমান পৰিকল্পনা লৈ কংগ্ৰেছে নিজৰ ভোট বেংকৰ ৰাজনীতি চলাই থাকে, যাৰ ফলত অসমত ডেমোগ্ৰাফিক ক্ষেত্ৰত এক বৃহৎ পৰিমাণৰ চেঞ্জেছ আহিবলৈ আৰম্ভ হ'ল। আৰু এই সুবিধা কংগ্ৰেছে লৈ আছে। কিন্তু আৰু AIDFৰ গঠন হ'ল তেতিয়া কংগ্ৰেছৰ এই ভোট বেংক ঘূৰি যায়, যাৰ ফলত প্ৰথমবাৰৰ বাবে খিলঞ্জীয়া অসমীয়া ৰাইজে নিজৰ এখন চৰকাৰ গঠন কৰিবৰ বাবে সুবিধা লাভ কৰে। আৰু এনেদৰে 2016 চনত প্ৰথমবাৰৰ বাবে অসমত গঠন হয় বিজেপি চৰকাৰ। 2016 চনত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত এনে সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে তেওঁলোকে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বিভিন্ন ৰাজনৈতিক বিৰোধিতা থকাৰ পাছতো এনে মৌলবী শিক্ষা প্ৰদান কৰা স্থান আৰু ব্যক্তি বিকাশৰ বিৰুদ্ধে লৈছে কঠোৰ ব্যৱস্থা। এনে সময়ত এই ব্যক্তিসকলৰ আত্মবিশ্বাস ভাঙি পৰিছিল। তাৰ কাৰণ আছিল যে 2016 পৰা আজিলৈকে কংগ্ৰেছৰ দুৰ্বল নেতৃত্ব। কিন্তু গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছত এনে সন্দেহজনক নাগৰিকসকল উৎসাহিত হোৱা দেখা যায়। ইয়াৰ প্ৰমাণ আমি পাওঁ সামাজিক মাধ্যমত। যিদিনা গৌৰৱ গগৈ সভাপতি ঘোষণা হৈছিল সেইদিনা সামাজিক মাধ্যমত এই সন্দেহজনক নাগৰিকসকলে চলাইছিল এক নেৰেটিভ, অভিনন্দন গৌৰৱ। তেওঁলোকে হয়তো ভাবিবলৈ আৰম্ভ কৰিলে যে অতদিনে দুৰ্বল হৈ থকা কংগ্ৰেছক গৌৰৱ গগৈয়ে উদ্ধাৰ কৰিব আৰু তেওঁলোকৰ সমস্যাসমূহ অন্ত পেলাব। সভাপতি হোৱাৰ দিনা গৌৰৱ গগৈৰ সামাজিক মাধ্যমত পোৱা সমৰ্থনত উৎসাহিত হৈ কংগ্ৰেছে এক নেৰেটিভ চলালে। কংগ্ৰেছৰ কৰ্ণাটকা IT চেলৰ আৰ্হিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কম ভিউজ থকা এটি ভিডিঅ'ৰ স্ক্ৰীনশ্বট লৈ তেওঁলোকে প্ৰচাৰ চলালে যে অসমত গৌৰৱ গগৈৰ জনপ্ৰিয়তা বাঢ়িছে। কিন্তু এই জনপ্ৰিয়তা ক'ত? কোনে কৰি আছে এই লাইক, কমেণ্ট, শ্বেয়াৰ? যদি আমি ভালদৰে লক্ষ্য কৰোঁ তেতিয়া আমি দেখিম যে এওঁলোক কংগ্ৰেছী নহয়। এওঁলোক আচলতে বাংলাদেশৰ বা পেলেষ্টাইনৰ অথবা পাকিস্তানক সমৰ্থন কৰা ব্যক্তি। যেতিয়া এই কথাটো প্ৰমাণ হৈ গ'ল যে সামাজিক মাধ্যমত লাভ কৰা তেওঁলোকৰ এই সমৰ্থনবোৰ অসমীয়া সমৰ্থন নহয়, আচলতে এয়া হৈছে তেওঁলোকে অত বছৰে চলাই থকা নেৰেটিভৰে এক প্ৰতিফলন। তেওঁলোকৰ উৎসাহ ভাঙি পৰে আৰু তেওঁলোকে নিজৰ ৰাজনৈতিক পৰিকল্পনাত কিছু সা-সলনি কৰিবলৈ আৰম্ভ কৰে। সভাপতি হোৱাৰ পাছত গৌৰৱ গগৈ অসমলৈ আহি যেতিয়া বিজয় উৎসৱ পালন কৰি আছিল সেই সময়ত অসমত বান সমস্যাই দেখা দিছিল। সেইবাবে বহু ব্যক্তিয়ে এই বিজয় উৎসৱ কিয় বুলি প্ৰশ্ন কৰিছিল, কাৰণ গৌৰৱ গগৈ নিজৰ দলৰে সভাপতি হৈছিল, কোনো নিৰ্বাচন জয়ী হোৱা নাই। এয়া আচলতে আছিল কংগ্ৰেছৰ নিজৰ পৰিকল্পনা। তেওঁলোকে ভাবিছিল যে এই বিজয় উৎসৱৰ জৰিয়তে তেওঁলোকক এক মাইলেজ প্ৰদান কৰিব, কিন্তু সুতে বিপৰীত ৰূপ ল'লে। কাৰণ সেই সময়ত মুখ্যমন্ত্ৰীকে ধৰি প্ৰশাসনৰ ব্যক্তিসকল বান আক্ৰান্ত ব্যক্তিসকলৰ ওচৰত থিয় দিলে।
তাৰ বিপৰীতে গৌৰৱ গগৈয়ে সন্দেহজনক নাগৰিকক লগত লৈ চলালে বিজয় উৎসৱ। অসমৰ কিছুমান মাদ্ৰাছাত চলি থকা মৌলবী প্ৰশিক্ষণ, ধৰ্মীয় শিক্ষাৰ নামত চলি থকা জিহাদৰ প্ৰশিক্ষণৰ লগতে পাকিস্তান আৰু বাংলাদেশৰ মৌলবী সংগঠনৰ সৈতে থকা লিংকৰ যেতিয়া তথ্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পাইছিল, তেতিয়া ৰাজ্যৰ বহু মাদ্ৰাছা তেওঁলোকে ভাঙি পেলাইছিল। এই মাদ্ৰাছা ভংগৰ বাবে বহু ধৰ্মীয় গুৰুৱে প্ৰতিবাদ কৰিছিল। ৰাজ্যৰ সাধাৰণ জনতাক উচতাই সাম্প্ৰদায়িক অশান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। তেনে এগৰাকী ধৰ্মীয় গুৰু আছিল মৌলানা আহমেদ শ্বহীদ গোবিন্দ। সভাপতি হোৱাৰ পাছত গৌৰৱ গগৈয়ে বৰাকত এই ব্যক্তিজনক সাক্ষাৎ কৰে। ইয়াৰ উপৰিও টোপাখানা মাদ্ৰাছাকে ধৰি ৪-৫খন মাদ্ৰাছা গৌৰৱ গগৈয়ে ভ্ৰমণ কৰে। এয়া আচলতে গৌৰৱ গগৈৰ পূৰ্ব পৰিকল্পিত সূচী আছিল, কিন্তু কিবা এক বিশেষ কাৰণত কংগ্ৰেছে এই ভ্ৰমণসূচীক এক বিশেষ প্ৰলেপ সানি দিলে। তেওঁলোকে প্ৰচাৰ কৰিলে যে গৌৰৱ গগৈৰ এই ভ্ৰমণ বৰাকত বানপীড়িত অঞ্চলত কৰা ভ্ৰমণ। এই ভ্ৰমণৰ নামত তেওঁলোকে দিনত গামোচা পিন্ধি এখন বা দুখন বান শিবিৰ ভ্ৰমণ কৰি নিশালৈ ৰাইজৰ চকুত ধূলি দি আৰু সামাজিক মাধ্যমত ঘোষ প্ৰটকল ব্যৱহাৰ কৰি মাদ্ৰাছাসমূহ ভ্ৰমণ কৰিব ধৰিলে গৌৰৱ গগৈয়ে। লগ কৰিলে মৌলানা গোবিন্দ। গৌৰৱ গগৈৰ প্ৰতিটো খোজৰ খবৰ সামাজিক মাধ্যমত প্ৰচাৰ কৰাসকলে এই ভ্ৰমণসূচীৰ বিষয়ে প্ৰচাৰ কিন্তু নকৰিলে। আনকি গৌৰৱ গগৈ বা কংগ্ৰেছেও এই ভ্ৰমণসূচীৰ বিষয়ে তেওঁলোকৰ সামাজিক মাধ্যমত কোনো প্ৰচাৰে নচলালে। ইয়াৰ কাৰণ দুটা হ'ব পাৰে। এক, এই ভ্ৰমণসূচী আচলতে সঁচাই গোপনীয় আছিল। দুই, সামাজিক মাধ্যমত নেৰেটিভ প্ৰচাৰ কৰিবলৈ গৈ বাংলাদেশৰ নাগৰিক অথবা সন্দেহজনক নাগৰিকৰ পৰাহে সমৰ্থন লাভ কৰা তথ্য ফাদিল হোৱাৰ পাছত কংগ্ৰেছে বেকফুটত খেলিব বিচৰা এক ৰাজনৈতিক খেল। প্ৰথম কাৰণটো যদি সত্য হয়, তেনেহ'লে এয়া অতি ভয়ানক ভৱিষ্যতৰ লক্ষণ। এনেকৈ চাবলৈ গ'লে শাসনলৈ আহি কংগ্ৰেছে পূৰ্বতকৈও অধিক ভয়ানকভাৱে অসমত বিদেশী বোজা জাপিবলৈ চেষ্টা কৰিব। আচলতে এয়া অতদিনে তেওঁলোকে কৰা ৰাজনৈতিক ভুলৰ বাবেই কৰিবলৈ বাধ্য হয়। দ্বিতীয় কাৰণটো যদি সত্য হয়, তেনেহ'লে কংগ্ৰেছৰ এয়া দুমুখীয়া চৰিত্ৰৰ প্ৰতিফলন। কংগ্ৰেছে সন্দেহজনক নাগৰিকৰ মন জয় কৰি এক নেৰেটিভ প্ৰচাৰ কৰিছে ঠিকেই, কিন্তু ৰাজনৈতিক স্বাৰ্থত তেওঁলোকক অপব্যৱহাৰ কৰিবলৈ সাজু কংগ্ৰেছ। ফলোৱাৰ্ছ আৰু ঘোষ প্ৰটকলৰ এই অভিযোগসমূহৰ মাজতেই গৌৰৱ গগৈয়ে আগন্তুক দিনত কংগ্ৰেছ দলৰ কেনেদৰে বিস্তাৰ কৰে সেয়া কিন্তু লক্ষণীয় হৈ পৰিব।